কেলা কি কবি কি কেলা ভয় খালে নি মইতো ভয় খাই গলো মই এটা কাৰণতে ভয় খাইছো এই শংকৰদেৱ কলাক্ষেত্ৰৰ পুলিচ আহি এতিয়া আমাক এৰেষ্ট কৰিব যেন লাগিছিল একদম প্ৰেংক হলো একদম ৰিয়েল প্ৰেংক পুলিচে এৰেষ্ট কৰিলে नेक्स्ट टाइम अपलोड কৰিছো কৈ কেদিনমান আগতে এইটো প্ৰেংক আছিল না এতিয়া মই আপোনালোকক তোক মই কিমান দিন কৈছো এইটো আপলোড নকৰি আপলোড তই জানো এইটো মোৰ কি হৈছে এইটো প্ৰেংক আছিল না কি প্ৰেংক আছিল ভাল পাব আবে এইটো প্ৰেংক আছিল ববিৰি কৈছিল প্ৰেংক আছিল তই কি আপলোড কৰিবি মানে আবে এইটো প্ৰেংক আছিল না কি প্ৰেংক আছিল কি প্ৰেংক আছিল মই কোৱা নাই আপলোড নকৰিবা আপলোড নকৰি তই মোক কিমান বাৰ ফোন কৰিছো মই আবে এইটো প্ৰেংক আছিল না নরমাল প্ৰেংক কৈছিল কি প্ৰেংক আছিল এইটো প্ৰেংক আছিল না নরমাল আৰে কি নৰমাল প্ৰেংক আছিল এইটো নরমাল প্ৰেংক আছে প্ৰেংক কৈছো তো হৈ গৈছে কি কৰিম আৰু মই কৈছো আপলোড নকৰিবা কি আপলোড কৰিছ এইটো প্ৰেংক আছিল না কি প্ৰেংক আছিল হা এইটো প্ৰেংক আছিল কি প্ৰেংক আছিল কি প্ৰেংক আছিল ফালতু কৰিব আহিছ ইয়াত প্ৰেংক আছিল প্ৰেংক আছিল তই কি বুজি পা না কি আৰু তাতে কি কৰিম আকৌ মই কোৱা নাই আপলোড নকৰিবি প্ৰেংক আছিল এই সাকি না বে চিনি পোৱা নাই মোক প্ৰেংক আছিল এইটো কি প্ৰেংক আছিল এটা এইটো কি প্ৰেংক prank? আৰে Prank তই আছিলে? কৈছ তাতে বুজি পা না তাতে কি কৰি বকি আছে আগতে কি কেলা সেইটো তনে নিজে প্ৰেংক কি বে? ঐ কেলা কিয় কবি ঐ কেলা কিয় কবি কি বে? কেলা কাক কবি বে কি বে? কেলা কাক কবি বে কি কেলা? কেলা কাক কবি সাকি বে তোক মই কোৱা নাই প্ৰেংক আছিল মোবাইলটো ধৰ কি সিপাই মোবাইলটো ধৰ বেছি ফালতু কৰিছে সেইটো নৰ্মাল প্ৰেংক আছিল তাক ফালি দিম কৈছো এটা কোনেৰো নৰ্মাল প্ৰেংক আছিল কি কেলা কৰিছা বনা শুনছো মাছটো কি কেমেৰা কৰিছ তাৰমানে কি ঐ কেমেৰা কি কৰি আছ কাৰ মোবাইল লাইছ বে কাৰ মোবাইল লাইছ সব কেমেৰা বন্ধ কৰ মোবাইল কে লাইছ বে কেমেৰা কি কৰিছ প্ৰেংক আছিলে তই কি বকিছ বে আৰে মই যোনটো কম সেইটো হ'ব তই কি বকিছ বে তই বেছি না দেখাবি তই বেছি না দেখাবি তই বেছি না বকিবি কেটেকে এটা ধুলাই দিম বুইছ সাইলেন্ট তোৰ নিচিনা ধুলাই দিম সবৰ লগত প্ৰেংক কৰি আছিলো ধৰবাই নৰি চালা তোমালোক মোবাইলত কেমেৰা কৰি আছিলো তই কেমেৰাটো কিয় আহি গৈছ বা তই কেমেৰাটো কিয় আহিছ গম পাইছো আমি ইউটিউবাৰ হয় ন So guys, এইটো আমি actually prank কৰি আছিলো সবৰ আগতে কোনে গম পোৱা নাই আৰে কেমেৰা আৰে মোৰ বটন ছিঙি দিছে ঐ সৰি বটন ছাট দিছে মোৰ ফেভাৰিট শাৰ্ট গাৰ্ডিন পৰা নাই কাজিয়া লাগি গ'ল সব মিলা প্ৰীতি এইটো জানা প্ৰেংক আছিল ওকে যেনেকুৱা কৰিছো আমি কাজিয়া বুলি ভাবিছিলো So guys, ভিডিওটো চাব লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব গুৱাহাটী প্ৰেংক ষ্টাৰ বাডিজ আৰু গুৱাহাটী প্ৰেংক ষ্টাৰ আমাৰ ইয়াতে সব চেনেল আছে আছামিজ মিক্সাৰ আৰু বহুত চালে ৰিয়েল বুলি ভাবিছো মোক কিমান মাছা ভাল মই এক্টিং কৰিলো মোক মাৰি আৰু বহুত চেনেল আছে সো আপোনালোকে চাব সাবস্ক্ৰাইব কৰিব লিংক আমি ডেসক্ৰিপচনত দি দিম লগা হয় সব চেনেলৰ ডিম্পু কি ফিল ভয় খাইছিলা নেকি মইতো ভয় খাই গলো মই এটা কাৰণতে ভয় খাইছো এই শংকৰদেৱ কলাক্ষেত্ৰৰ পুলিচ আহি এতিয়া আমাক এৰেষ্ট কৰিব যেন লাগিছিল এইটো প্ৰেংক আছিল বাট একদম প্ৰেংক হলো একদম ৰিয়েল প্ৰেংক আৰু এইটোতো একদম ৰিয়েল প্ৰেংক মানে কিবা যেন লাগি গৈছিল মই ভাবিলো পুলিচে এৰেষ্ট কৰিলে অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয়